3, 2, 1. নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ মই খ্যাতি লক্ষ্মীয়ে এটি বিশেষ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছো আশা কৰো সকলোৱে ভাল পাব হয়তো থাম্বনেইল দেখি আপোনালোকে গম পাইছেই আপোনালোকক জনাবলৈ পাই মই অতি আনন্দিত যে মই এতিয়া কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৰু আজি মোৰ কটন বিশ্ববিদ্যালয়ত প্ৰথমটো দিন এমাহ আগত মই আন এটা ভিডিঅ' আপলোড কৰিছিলোঁ য'ত মই কৈছিলোঁ মোৰ হেণ্ডিক কলেজৰ প্ৰথমটো দিন আছিল বুলি হয় মই হেণ্ডিক গাৰ্লছ কলেজৰ ষ্টুডেণ্ট আছিলোঁ আৰু তাৰ পৰা মই কেনেদৰে কটন বিশ্ববিদ্যালয়লৈ আহিলোঁ এই সকলোখিনি জানিবলৈ মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক সিদিনা আছিলে আমাৰ অৰিয়েণ্টেশ্যন ডে যিটো অনুষ্ঠিত কৰা হৈছিলে কটনৰ কেবিআৰ অডিটৰিয়ামত অৰ্থাৎ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহ প্ৰথম দিন বুলি মই তাত কিছু সময় আগতেই উপস্থিত হৈছিলোগৈ আৰু ইয়াৰে কিছু পৰিৱেশ দেখুৱাই আছো কিছু সময় পিছতেই আমাক অডিটৰিয়ামৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া হ'ল খন্তেক সময় পিছতেই প্ৰায় সকলোবোৰ ষ্টুডেণ্ট আহি উপস্থিত হৈছেহি আৰু আৰম্ভ হ'ল আমাৰ First of all, I welcome you all to this prestigious institute. I also congratulate all of you for getting admission through CUET in this prestigious institute. I got several calls that many students got admission in Delhi, but they did not get admission at Cotton University. Cotton, this shows how demanding this Cotton University for UG program. আমাক স্বাগতম জনোৱাৰ লগতে 122টা বছৰে কটনে যি সুনাম কঢ়িয়াই আনিছে তাৰ বিষয়ে ক'লে আৰু লগত যিহেতু আমি NEP 2020 ফাৰ্ষ্ট বেটচ হয় গতিকে তাৰ বিষয়েও আমাক বহুতখিনি কথা অৱগত কৰাই দিলে আৰু ইমানতে আমাৰ অৰিয়েণ্টেশ্যনৰ অন্ত পৰিল আৰু এয়া আমি অডিটৰিয়ামৰ পৰা ওলাই আহি আছো ভিৰটো চাওকচোন তাৰপিছতে আমাক নিজৰ নিজৰ ডিপাৰ্টমেণ্টত যাবলৈ কোৱা হ'ল ডিপাৰ্টমেণ্টৰ পৰা ওলাই আহি এয়া মই গৈ আছো লাইব্ৰেৰীৰ ফালে ভাবিলোঁ এবাৰ সকলোখিনি চাই লওঁ অৱশ্যে আমাক সকলোকে এদিন মাতি আনি আগতীয়াকৈ এটা কেম্পাছ টুৰ দিয়া হৈছিলে য'ত আমাৰ ছিনিয়ৰ্ছবোৰে কেম্পাছটোত ক'ত কি আছে সকলোখিনি ভালদৰে বুজাই দিছিলে আৰু লগতে এটা চিনাকি পৰ্বৰো আয়োজন কৰিছিল এয়া আমি লাইব্ৰেৰীত নাম এণ্ট্ৰি কৰি ভিতৰলৈ সোমাই গৈছোঁ এইটো হৈছে ভূমি মহলা ইয়াত আমি নিজৰ বেগ ৰাখি থৈ উঠি গৈছোঁ আমাৰ ৰিডিং ৰুমলৈ আৰু ৰিডিং ৰুমটো আছে ফাৰ্ষ্ট ফ্ল'ৰত এয়া আপোনালোকক দেখুৱাইছোঁ কটনৰ লাইব্ৰেৰীৰ কিছু পৰিৱেশ আৰু এয়া লাইব্ৰেৰীৰ পৰা আমি ওলাই আহিছোঁ এতিয়া তাৰপিছত আমি কেম্পাছটোত ক'ত কি আছে অলপ ভালদৰে চালোঁ এইটো হৈছে আমাৰ ইনডোৰ ষ্টেডিয়াম আমি আজৰি সময়ত ইয়াত আহি খেলিব পাৰোঁ আৰু এয়া মই বেডমিণ্টন খেলিলোঁ বহুত দিনৰ মূৰত খেলিছোঁ আৰু মনটো বিৰাটেই ভাল লাগিল আৰু আজিলৈ আমাৰ হৈ গ'ল এয়া আমি ঘৰ যাবলৈ ওলাইছোঁ এইবাৰ প্ৰথমবাৰৰ বাবে কটন ইউনিভাৰ্চিটিৰ এডমিশ্যন CUET অৰ্থাৎ কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্টৰ ৰিজাল্টৰ বেচিছত হৈছিলে যিহেতু কটনৰ প্ৰথমবাৰ গতিকে সকলোখিনি প্ৰচেছত কিছু সময় লৈছিলে কটনে আৰু সেইবাবে আমাৰ মেৰিট লিষ্টটো দেৰিকৈ ওলাইছিলে আৰু প্ৰথম লিষ্টতে মোৰ নাম আহিছিল নিজৰ নাম দেখি মই বিৰাটেই আনন্দিত হৈছিলোঁ যিহেতু বহু ষ্টুডেণ্টৰ এটা সপোন থাকে কটন বিশ্ববিদ্যালয়ত পঢ়াৰ মোৰো তেনেদৰে এটা সপোন আছিল আৰু সেই সপোন এতিয়া বাস্তৱত পৰিণত হ'ল
অসমৰ খ্যাতনামা কলেজসমূহৰ ভিতৰত এখন অন্যতম হৈছে হেণ্ডিক গাৰ্লছ কলেজ আৰু তাত যদিও মই এমাহ সময় কটাইছোঁ সেই এমাহতেই মোৰ গোটেই কলেজখন বিৰাটেই আপোন হৈ পৰিছিল তাত কটোৱা প্ৰতিটো দিনেই প্ৰতিটো স্মৃতিয়ে মোৰ অন্তৰত সদায়ৰ বাবে জীপাল হৈ থাকিব মোৰ এই সিদ্ধান্তটো কোনেও যাতে ভুল ভাবেৰে নলয় আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব